এতিয়া আকৌ সুধিছিলে মোক এড্ৰেছটো, মই এড্ৰেছটো বতাই দিলোঁ। তেওঁ আহি আছোঁ বুলি ক'লে। চাওঁচোন কি আহিছে। অমৃত চিমেণ্টৰ পৰা কিবা কুৰিয়াৰ আহিছে, কি আহিছে ময়ো গম পাওঁ। অমৃত চিমেণ্টৰ পৰা অঁ দাদা, চিল চাইন দুটাই মাৰিম। আহি গ'ল এইটো পাৰ্চেলটো, খুলি লওঁচোন দেই, কি আহিছেনো চাওঁ। ৰঙা ৰঙা কি ওলাইছে এইটো গম পোৱা নাই। পিছত কাঠ খান গ'লেহে হৈছে, যিটো ষ্টাইলত বেছি মাৰিছোঁ। এইখিনি টি চাৰ্ট বহুতখিনি আহিছে। এইখিনি বহি বৰ ধুনীয়া ধুনীয়া কলম আহিছে দেই। এটা আহিছে, এক পাত্তা, দুই পাত্তা, তিনি পাত্তা, বহিও তেনেকৈ এক পাত্তা, দুই পাত্তা, তিনি পাত্তা আহিছে। যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাব তেওঁলোকেতো গম পাবই যে মোৰ দোকানলৈ কলম, বহি আৰু টি চাৰ্ট আহিছে বুলি। যিসকলে আহি পিনি ক'ব মোক যে টি চাৰ্ট কলম দিয়ক বুলি, মই তেতিয়া গম পাই যাম মোৰ ভিডিঅ' চাই পিনি আহিছে, সেইসকলক মই এইখিনি গিফ্ট কৰিম। আহি যাওক, আপোনালোকে ভিডিঅ'টো চাওক আৰু আহি যাওক, মই গিফ্ট দিম।